নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিখন বাৰ এক্সিডেণ্ট হ'ল তাৰ ভিডিঅ'টো চোৱাৰ আগত আপোনালোকক মই দুটামান প্ৰশ্ন সুধিম। এতিয়া প্ৰশ্নটো হ'ল, যিখন বাছত 40 জনৰ ঠাইত 60 জন নিয়ে তাৰ বাবে দোষী কোন? আৰু যিখন বাছে 2.5 ঘণ্টাৰ জেগাত 1.5 ঘণ্টাত পঠাই দিয়ে তাৰ বাবে দায়ী কোন? আৰু পৰিবহণ নিগমৰ কথাটো ক'বই নালাগে, ৰাস্তাটো 2-3 বাৰ এক্সিডেণ্ট হ'ল, এতিয়ালৈ কোনো এটাই সিদ্ধান্ত লোৱা নাই বা ৰাস্তাটো পৰিণতি কৰা নাই। ইয়াৰ বাবে দোষী কোন? সকলোবিলাক চাই মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এতিয়া ভিডিঅ'টো চাওঁ আহা। আনুমানিক 3 বজাত সংঘটিত হ'ল এই শোকাবহ দুৰ্ঘটনাটো আৰু 40-50 জনৰ অধিক যাত্ৰী আছিল বাছখনত। আৰু ইতিমধ্যেই আমাৰ স্থানীয় সংবাদদাতাই ব্যক্ত কৰা মতে আসনৰ অধিক যাত্ৰী তেওঁলোকে কঢ়িয়াই নিয়াৰ বাবেই সংঘটিত হৈছে দুৰ্ঘটনা। যিহেতু হাজো বৰপেটা সংযোগী এই পথ যথেষ্ট জৰাজীৰ্ণ আৰু এই জৰাজীৰ্ণ পথতে পূৰ্বতেও সংঘটিত হৈছিল এনেধৰণৰ দুৰ্ঘটনা। বাৰম্বাৰ গড় কাপ্তানি বিভাগক অনুৰোধ কৰাৰ পিছতো কোনো ধৰণৰ পথ মেৰামতি কৰা নাছিল আৰু যাৰ ফলত অত্যাধিক যাত্ৰী কঢ়িয়াই নিয়া এই বাছখন দুৰ্ঘটনাত পতিত হয়। উদ্ধাৰ অভিযান অব্যাহত আছে আৰু ইতিমধ্যে বহুকেইগৰাকী যাত্ৰীক উদ্ধাৰ কৰি মোকালমোৱা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আৰু এতিয়াও পানীৰ তলত কেইবাটাও মৃতদেহ থকাৰ সন্দেহ কৰা হৈছে। বহুকেইগৰাকী যাত্ৰী এতিয়াও পানীৰ তলত সোমাই থকাৰ সন্দেহ কৰা হৈছে। উদ্ধাৰ অভিযান অব্যাহত আছে। যিটো সন্ধিয়া নামি আহিছে, গতিকে উদ্ধাৰ অভিযান কিমান ক্ষীপ্ৰতাৰে হৈছে বা কিমান সঠিক দিশত আগবাঢ়িছে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। যিটো 20-25 ফুট এটা দ খাৱৈত বাগৰি পৰিছিল এই যাত্ৰীবাহী STC বাছখন। আমি পূৰ্বতীয়াকৈ গৈছো, গুঞ্জন কলিতা আছে আমাৰ সৈতে। গুঞ্জন, আপোনাৰ কাষলৈ আহিছো। Tell me pretty lies, look me in the face, tell me that you love me.